অসমীয়া তেজ কেলা গৰম হৈ গৈছে। প্ৰশান্ত গগৈ অসমীয়া তেজ গৰম হৈ গৈছে। আমি ইয়াত কেলা গাপ্পা মাৰি আছো নি? কেলা গাপ্পা খুলু কি থৈ আহিমগৈ গৈ পেলাই চিনি পোৱা নাই। নমস্কাৰ। জয় জয়তে অসম চৰকাৰ তথা প্ৰশাসন আৰু কৰোনাৰ বিৰুদ্ধে যুঁজি থকা নাৰ্ছ কৰ্মচাৰী সকলোকে নমস্কাৰ জনাইছোঁ। আমি এটা কথাত দুখিত হৈছোঁ যে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে, বাহিৰত থকা মানুহখিনিক এটা সিদ্ধান্ত লৈছে। কিন্তু কালিৰ পৰা ফেচবুকত এটা কথা আমি পাই বহুত দুখিত পাইছোঁ যে কিছুমান মানুহে ফেচবুকত পোষ্ট কৰিছে, গোলাঘাটৰ প্ৰশান্ত গগৈ বুলি কয়, দীপালী হাজৰিকা দত্ত, আপোনাৰ চুনা পাহি পাঠক, গগৈ জে দিগন্ত, প্ৰশান্ত গগৈ, মন জোন, উত্তম বৰা, কিছুমানৰ ফেচবুক একাউণ্ট ডিএক্টিভেট হৈ আছে। গতিকে তেখেতসকলক এটা কথা কৈছোঁ যে অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে, সিদ্ধান্ত লোৱাৰ ওপৰত আপোনালোকে এনেকুৱা কাম কৰিব নালাগে যিবিলাক কথাত বাহিৰৰ মানুহে দুখ পাইছে। আমি এটা পৰিয়াল আছোঁ ইয়াত। আমি আগতে সিদ্ধান্ত কৰিছিলোঁ যে ঘৰত যাম বুলি, কিন্তু কৰোণা আমাৰ গাত কৰোণা আছে বা নাই সেইটো আমি নাজানো, কিন্তু আমাৰ পৰা যায় অসমৰ ৰাইজক, অসমৰ মানুহক হয় বুলি, সেইটো কাৰণে আমি নগ'লোঁ। কিন্তু তেখেতসকলে যিবিলাক মন্তব্য কৰিছে আমাৰ টেমাটো গৰম হৈ আছে। গতিকে মই অলৰেডি আগত এটা ভিডিঅ' কৰিছোঁ, অসমত ভাইৰেল হৈ গৈছে। সেই ভিডিঅ'টো চাব, লোহিত বৰা বুলি আছে ফেচবুকত, লোহিত বৰা বুলি আছে। সেই ফেচবুকটোত যদি আপোনালোকে চাই আপোনালোকে গম পাব কেনেকুৱা মন্তব্য কৰিছোঁ। আৰু গোটেই অসমত এতিয়া এইটো ক্ষেত্ৰত আপোনাৰ চৰ্চা হৈ আছে গোটেই অসমত। আৰু প্ৰশান্ত গগৈ তেওঁ অপেন চেলেঞ্জ কৰিছে অসমীয়াৰ লগত, অপেন চেলেঞ্জ কৰিছে। অসমীয়া তেজ কেলা গৰম হৈ গৈছে। প্ৰশান্ত গগৈ অসমীয়া তেজ গৰম হৈ গৈছে। আমি ইয়াত কেলা গাপ্পা মাৰি আছো নি? কেলা গাপ্পা মাৰি আছো নি ইয়াত? আমাৰতো মাথা এটা আছে না। আমি ইয়াত লোকৰ গালি খাই কাম কৰিছোঁ নকৰিছোঁ আমি জানো? অসমত আমি কাম কৰিব পাৰিছোঁ নকৰিছোঁ সেইটো আমাৰ কথা নাই। আমি ইয়াত আমাৰ নিচিনা ফেমিলি কিমান মানুহ আছে, চব ফেমিলি মানুহ আছে না। আমি আপুনি চাব, আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, অসম চৰকাৰ এতিয়ালৈকে বৰ্তমান নিয়াই নাই। নিনোতে এয়া আপোনালোকে কমেণ্ট দিছে গৰু চুৰ হ'ব, মানুহ চুৰ হ'ব। বেছি কথা নকওঁ, যিবিলাক অসমত বহুত কাম কৰি আছে। কোনে কাম কৰিছে? ধৰ্ষণ হৈছে, ছাগলী চুৰ, মন্দিৰ চুৰ, গৰু চুৰ। কেলা অসমীয়াই কৰিছে নেকি? লাউৰা অসমীয়াই কৰিছে নেকি? অসমীয়া নাই কৰা, বহুত অসমীয়া মানুহ নাই কৰা। আমি ইয়াত কাম কৰি আছোঁ, সৎভাৱে দুমুঠি খাই আছোঁ। চৰকাৰকো আমি তাবোল দিয়া নাই। অসম চৰকাৰে দিছে, অসম চৰকাৰে কিবা এটা দিছে নাই দিয়া তাত নাই। আমি নিজৰ দুখন হাতে কেলা কাম কৰি খাই আছোঁ। লোকৰ কথা নুশুনো কেলা, সেইবোৰ লোকৰ কথা নুশুনো। চুৰ কৰিব কিবা কিবি এইবিলাক কথা যে কৈছে, আমি বেলেগ চুৰ নকৰোঁ দিয়ক। গৈ পেলাই আপোনাৰ ঘৈণীয়েককে চুৰ কৰিম, আপোনাৰ জীয়েককে চুৰ কৰিম। নহ'লে দীপালী গগৈ তাই যদি কোনো কামেই নাই, এই মোবাইলডাল গিয়েকে কিনি দিছে নে কোনো মাক বাপেকে কিনি দিছে? গিয়েকে কিনি দিছে, তাকে মোবাইলটো লৈ পেলাই ফেচবুকত কাম বন নাই যে সেইবিলাক কামেই কৰি থাকক। গিয়েৰে ঘটা টকাৰে সেয়া কৰি আছোঁ, বেলেগতো কাম বন নাই তহঁতৰ। তহঁতৰ বেলেগ চুৰ কৰিবলৈ নাযাওঁ, তহঁতক এজনীকে চুৰ কৰিম। এজনী চুনপাহী পাঠক নেকি, দীপালী হাজৰিকা, তহঁতকে চুৰ কৰিমগৈ গৈ। আৰু বেলেগ আৰু একো কৰিবলৈ নাই নহয়। তহঁতে কি বুলি আহিছ? আমাক ইয়াত খাবলৈ নাপাই আছোঁ বুলি নাযাওঁ বুলি আহিছিলোঁ, যাম এতিয়া। তহঁতে কি কৰ চাম। আৰু বহুত মানুহে ফেচবুকে ডিএক্টিভেট কৰি দিছে। বহুত মানুহক বিচাৰিছোঁ, ফেচবুক ডিএক্টিভেট কৰি দিছে। তহঁতি এতিয়া ফেচবুকতে নাই পোৱা। তহঁতি ফেচবুকবিলাক বন্ধ কৰিছ কিয়? দেখা এতিয়া ফেচবুক খুলি দেখা। যদি ঘিউ থাকে ভালকৈ কথাবিলাক ক'ব লাগে। প্ৰশান্ত গগৈ কুকুৰ পোৱালি, তোৰ ল'ৰা ছোৱালী আছেনে নাই? যদি তোৰ ল'ৰা ছোৱালী পঢ়াই আছ, কেলৈ পঢ়াইছ? খেতি কৰা। পঢ়ি কি লাভ হ'ব? খেতি কৰি খাওক। কেলৈ পঢ়িবলৈ দিছ? খেতি কৰি খালেই হ'ল দেখোন, পঢ়িলে কি লাভ হ'ব তেতিয়াহ'লে? আমি ইয়াত খাবলৈ নাপাই থকাকৈ নাই। আমি নাযাওঁ বুলি আহিছিলোঁ, যাম। তহঁতি কি কৰনো চাওঁ, তহঁতৰ ইমান যদি পাৱাৰ আছে তহঁতি কি কৰ। তহঁতি গৈ লোৱাৰ পিছত কি কৰিবি চাম। আৰু প্ৰশান্ত গগৈ আপোনাক আৰু দীপালী হাজৰিকা ভালকৈ কৈছোঁ, আৰু প্ৰশান্ত গগৈ, দীপালী হাজৰিকা, যিকেইজন মানুহ আছে তেওঁলোকৰ গাঁৱৰ ওচৰে পাছৰে যদি কোনোবা ল'ৰা বাহিৰত আছে, তেওঁলোকক কেনেবাকৈ মোবাইল নাম্বাৰটো কণ্টেক্ট নাম্বাৰটো বিচাৰক। আমি তেওঁলোকৰ লগত কথা পাতিম বা তেওঁলোকৰ এড্ৰেছটো বিচাৰক। কোনোবা সময়ত নহয় কোনোবা সময়ত তেওঁলোকক আমি দেখুৱাই আছোঁ, আমি বাহিৰৰ পৰা গৈ তেওঁলোকক কি কৰিম। তাতে কি বুলি ভাবিছে? এই দেখিছ নহয়, এইবিলাক দেখিছ, খুলু কি থৈ আহিমগৈ গৈ পেলাই চিনি পোৱা নাই। মানুহ চিনি পোৱা নাই, তহঁতি জোকাৰি লৈছ মানুহবিলাকক। ইয়াত মানুহ কেনেকৈ আছে, কেনেকৈ হেৰি কৰিবলগীয়া হৈছে। আমি খাবলৈ ইয়াত নাপাই মৰি আছোঁ বুলি আহিছ নেকি? কি তহঁতি গতি কৰি আছ তাত?
হে আমি এটাই জানো যে চিনি পোৱা নাই আমাক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথা কৈছে টুকুৰা যিবিলাক টুকুৰিকে মানুহে কাটি থৈ আহিছে, কাম কৰিব পৰা অৱস্থাত তেখেতক যাব নালাগে আমি তাত সন্মত আমি নাযাওঁ আমি কাম কৰিব পৰা অৱস্থাত আছো কাম নাযাওঁ বুলি খুলিছে ভাবিছিলোঁ যাম এতিয়া কোনে ৰখাই নোচাওঁ অসম চৰকাৰে যদি কয় একো কোৱা নাই হা CM একো কোৱা নাই আকৌ তাহাঁতি কেইটা কোন ক'বলৈ তাৰ মাক বাপেকে আমাক ৰাখিছিলে নি হা অসম চৰকাৰক সুধি যাব লাগিছিলে কি অসম চৰকাৰে আমাক কি হেৰি কৰিছিলে চৰকাৰৰ ওপৰত মাত মাতিবলৈ কোন চৰকাৰে সিদ্ধান্ত চৰকাৰে লৈছে একো তহঁতি কোন চৰকাৰে তহঁতৰ ঘৰৰ সিদ্ধান্ত বাপেৰে লৈছে। মানে খুৱাই আছে না আমাক কেলা হা? বাপেৰে মানে খুৱাই আছে সিহঁতে গিৰিয়াকেইটাই পইচা দিছে নেকি? ইয়াত আমি কাম কৰি আছো ইয়াত কাম কৰা মোৰ এতিয়া 8 গিৰিয়েকে বছৰ হ'ল 8 এইবিলাক বছৰ কাম কথা কৰি ওচৰৰ আছো মানুহকে সহায় কৰচোন দুই এঘক হা দুখীয়া মানুহ আছে যদি সেইবিলাক খাবলৈ সহায় মেলি এমুঠি কৰিব দিয়ে নোৱাৰে, সেই সেইবোৰ সহায় সহায় কৰিব কৰিব পৰা নোৱাৰা নহয়। ওচৰৰ মানুহবিলাকক সেয়া আঁতৰ সহায় বাহিৰত কৰিব থকা পৰা মানুহবিলাকক সেইবিলাক কথা ক'ব তেনেকুৱা। লাগিছিল তহঁতক কলম মই কাটি পেলাম গম পোৱা নাই ঘৰত গৈ টুকুৰা টুকুৰিকৈ কাটিম তহঁতৰ এড্ৰেছ পাব লাগিলে এড্ৰেছকেইটা দিয়া দম আছে যদি ফেচবুক কিহৰ কাৰণে বন্ধ কৰি দিছে বালৰ কাৰণে হে তহঁতক ওচৰত পাব লাগিছে টুকুৰা টুকুৰিকৈ কাটি থৈ আহিলোঁ মানুহ চিনি পোৱা নাই গতিকে আমাৰ ভিডিঅ'টো ভাইৰেল কৰক এইখিনি যিখিনি মানুহে এইখিনি কাম কৰিছে সেই মানুহখিনিয়ে যাতে ভিডিঅ'টো পায় আৰু গম পায় যে অসমীয়া মানে কিমান দুখ পাইছে আমি বহুত দুখ পাইছোঁ ৰিয়েলি বহুত দুখ পাইছোঁ এনেকুৱাবিলাক কথা ক'ব নালাগে আৰু প্ৰশান্ত গগৈ দীপালী হাজৰিকা তেওঁলোকৰ গাঁৱৰ যদি ওচৰে পাজৰে কোনোবা মানুহ বাহিৰত আছে তেওঁলোকে কেনেবাকৈ হ'লেও আমাক নাম্বাৰ দিয়ক কণ্টেক্ট নাম্বাৰটো দিয়ক কথা পাতিম চেলেঞ্জ কৰক কথা পাতক আমাৰ লগত এড্ৰেছটো দিব লাগিব নহয় ঘৈণীয়েকহঁতক চুৰ কৰিব লাগিব জীয়েকক চুৰ কৰিব লাগিব আমি নহ'লে এড্ৰেছটো ক'ব পাম হা মোৰ নাম্বাৰ লৈ লওক মোৰ নাম্বাৰ লৈ অপেন দিছোঁ 6302716517 মোলৈ কল কৰিব মই কথা পাতিম কিবা ক'ব লাগে আছে মোৰ লগত কথা পাতিব মই কথা ক'ম চৰকাৰৰ ওপৰত মাতিবলৈ কোন প্ৰশান্ত কিয় ক'ব ইমান চেলেঞ্জ কৰিছিলে হে তেওঁৰ নাম্বাৰটো দিয়ক তাৰ এড্ৰেছটো দিয়ক তাৰ ঘৈণীয়েকক চুৰ কৰিমগৈ গৈ বেলেগ চুৰ কৰিব নাযাওঁ আমি ইয়াত ইমান দিনে অসমত এইবিলাক না চুৰ হৈছে কিবা হৈছে কি বাহিৰৰ মানুহবিলাকে চুৰ কৰি আকৌ ইয়ালৈ গুচি আহে নেকি হা সেইষাৰ কথা ক'বলৈ পালে যে তেওঁলোকে কি বাহিৰৰ মানুহখিনি অতনিতে কি বাহিৰত থকাৰ কাৰণে তাত এতিয়া অসমত কি চুৰ নোহোৱাকৈ আছে এইবিলাক কিবা কিবি নোহোৱাকৈ আছে তোৰ ঘৈণীয়েকক মই ঘৈণীয়েকক আনিম তোৰ গম পাইছ না তোৰ এতিয়া দুমাহ হ'ব হ'ল লকডাউন কৰি আছো ৰুমৰ ভিতৰত সোমাই আছো এইবিলাক কথা হা কামলৈ যোৱা নাই কেলে চুৰ ডকাইত হৈ আছে তেতিয়াহ'লে বাহিৰত থকা প্ৰকৃত অসমীয়া বাহিৰত হৈ আছে তহঁতি সেইটো কথা এতিয়ালৈকে কিয় হেৰি কৰা নাই অসমীয়া পাবি নে বেছিকৈ মুছলিম পাবি চুৰ কৰা হেৰি কৰাত তহঁতি কি বুলি আহিছ হা তোৰ ঘৈণীয়েক চুৰ কৰিমগৈ গৈ তই চিনি পাইছ না তই মানুহ হা তোৰ জীয়েৰে আছে যদি তোৰ এড্ৰেছটো দে যাম নহয় চুৰ কৰিমগৈ হা কি বুলি আহিছ তহঁতি হা এইবিলাক যাতে নকৰে নেক্সট টাইম নকৰে আৰু নহয় সি পুলিচ প্ৰশাসন বিষয়া অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ কথা আমি মানিছোঁ আৰু আপোনালোকে যাতে যিমানখিনি মানুহে বহিৰাজ্যত থকা মানুহখিনিক অপমান কৰিছে ফেচবুকত পোষ্ট দি আপোনাক গালি দিছে কিবা কৰিছে তেখেতসকলৰ বিৰুদ্ধে আপোনালোকে তদন্ত লওক নহ'লে আমাৰ নিচিনা এনেকুৱা আপোনাৰ বহুত অসমীয়া এতিয়া জ্বলি পকি ফুৰিছে কিন্তু কিছুমানে কমেণ্ট কৰিছে কিন্তু আমি লাইভ দি পেলাই জনাইছোঁ কিন্তু আমাৰ মাথাবিলাক বেয়া হৈ গৈছে গোটেই এনেকুৱা কাম যাতে নকৰে এওঁলোকক প্ৰশাসনে ব্যৱস্থা লওক প্ৰশান্ত গগৈ দীপালী হাজৰিকা গাঁৱৰ আজে পাজে যোনবা ল'ৰা যদি বাহিৰত আছে তেওঁলোকে ঘৰত গৈ এড্ৰেছবিলাক আমাক দিয়ক নহ'লে তেওঁলোকে প্ৰশান্ত গগৈ কাণত ধৰাই ৰাস্তাত আঁঠুকাই থওক হা সি ক'বলৈ ইমানখিনি সাহস ক'ত পালে হা কোন হয় আমি অসমত কাম কৰি পেলাই আমি অসমীয়া আছো নাচো সেইটো দৰকাৰ নাই আমি আহিছো বাহিৰত কাম কৰিবলৈ বাহিৰলৈ কাম কৰিবলৈ আহিছো বাহিৰত কাম কৰিবলৈ আহিছো চিনি পোৱা নাই তহঁতি হা বাহিৰত কাম কৰিবলৈ আহিছো বাহিৰত কাম কৰি আছো লোকৰ ঘৰত চুৰ কৰা নাই আমি কাৰোবাক ৰেপ কৰাগে নাই হা গাহৰি চুৰ কৰা নাই গৰু চুৰ কৰা নাই মন্দিৰত চুৰ কৰা নাই তলা ভঙা নাই ATM চুৰ কৰা নাই মাৰ্ডাৰ কৰা নাই পুলিচ কেছৰ ৰেকৰ্ড নাই হা নাইজি নাই আপোনাৰ এইবিলাক বেলেগ অকণো এটা কেছ নাই খালি খং উঠিছে এখেতসকলে কোৱাৰ কাৰণে খং উঠিছে ইয়াত বাহিৰত আহি আমি পৰিয়াল পুহি পেলাই খাই আছো কাৰোবাৰ কিয় ক'ব কিয় ক'ব ইয়াত চুৰ কৰিবলৈ যোৱা নাই এতিয়া যাম চুৰ কৰিবলৈহে যাম তোৰ ঘৈণীয়েক যাম চুৰ কৰিবলৈ ল'ৰা ছোৱালীকেইটা তোৰ ছোৱালীকেইজনী আছে যদি চুৰ কৰিবলৈ যাম গম পাইছনে এৰাতি লগত হোৱাবলৈ আনিম তই কি বুলি আহিছ তোৰ ঘৈণীয়েক আনিম মই চুৰ কৰি তই কি বুলি আহিছ লাজ শৰম নাই তহঁতক বাহিৰত থকা মানুহখিনি জোকাই ল'বলৈ আহিছ চিনি পোৱা নাই তহঁতি হা কুকুৰ পোৱালি বনি হে কি আমি খাবলৈ নাপায় ইয়াত আচৰি বুলি আহিছ নেকি ঘৰত খাবলৈ নাপায় কি বুলি আহিছ তহঁতি কিনি থ'ম তহঁতক কি বুলি আহিছ তহঁতি আমি এটাই জানো যে আমি ইয়াত কৰোণা ভাইৰাছত হেৰি হৈ থকা নাই
আমি ৰুমত সোমাই পাৰ আছো যদি তহঁতৰ এড্ৰেছ দে লকডাউন হৈ তহঁত আছো কিয় ফেচবুকবিলাক বন্ধ কৰি থৈছ এতিয়া লকডাউন হৈ আছো আৰু ৰুমত আছো আমি কামলৈ যোৱা নাই একো কৰিবলৈ যোৱা নাই চৰকাৰে 2000 টকাকে দিছে আমি 2000 টকাত আমি নোলোৱাকৈ পোৱাই নাই আমি 2000 টকা লৈছো এতিয়ালৈকে আৰু কিছুমান মানুহে পাইছে কিছুমান এতিয়ালৈকে family 2000 টকা মানুহে পোৱা পোৱাই নাই নাই আমি সেয়া পইচা family মানুহে পোৱাই নাই তাত আমি আশা কৰা নাই পাম নাপালে নাই আমি জানো যে নোপোৱাকৈ থকা নাই। আমি যাব মন নাই এইটো কাৰণে ফেমিলি মানুহ নোযোৱা এতিয়া কথা পোৱালি আছে আছে ল'ৰা ছোৱালী এতিয়া গুচি যাব যাইছে ট্ৰেইনত লাগি যাব বা বেলেগত ক'ৰবাত লাগি যাব তেতিয়া কোনে চাব হা সেইটো কাৰণে আমি নগৈ আমি নেযাওঁ যিখিনি বুলি ভাবিছো যিখিনি আমাৰ মানুহে ফেমিলি বহি আছে ৰাজ্যত থকা মানুহখিনি গালি পাৰিছে তেখেতক কৈ দিছো কথা বেয়া হৈ যাব কিন্তু আমি নাযাওঁ বুলি আপোনালোকে ভাবিছিলো। ক্ষমা বিচাৰিবই লাগিব প্ৰত্যেকটো অসমীয়াৰ গাত বাহিৰত থকা মানুহৰ গাত তেজ লাগি গৰম হৈ গৈছে তেজ গৰম হৈ গৈছে আমি বৰ্তমানলৈকে আমি নাযাওঁ বুলিয়ে ভাবি আছিলোঁ কিয় নাযাওঁ এতিয়া এই বেমাৰ বেছি হৈ আছে সেইটো বেমাৰ এতিয়া ট্ৰেইনত যাওঁতে আমাৰ বেছি হৈ যাবও পাৰে ইয়াত যিমান ছেফটিত আছোঁ আমি ট্ৰেইনত ছেফটি নাপাওঁ সিমান যাওঁতে সেইকাৰণে তাহাঁতি ইমানখিনি কোন হয় এতিয়া যাম নাযাওঁ বুলি কৈছিলে যাম তাহাঁতি কোন হয় মই চাওঁ দীপালী হাজৰিকা প্ৰশান্ত গগৈ হে তহঁতৰ এড্ৰেছ দে মোক এড্ৰেছটো লাগে আমাক চাওঁ তহঁতৰ ইমান দম আছে যদি কমেণ্ট কৰিছে 2 মাহ খাব নোপোৱাকৈ আছে ইয়াত কি নোখোৱাকৈ আছে বুলি আছে তহঁতি গাত লগাকে কিয় ক'ব তোৰ বাপেৰৰ সম্পত্তি খাই আছো তোৰ বাপেৰে খুৱাই আছে নে মাৰে খুৱাই আছে কুকুৰ পোৱালি তোৰ বাপেৰে খুৱাই আছে নে মায়ে খুৱাই আছে নামকেইটা আকৌ কৈছো দীপালী হাজৰিকা দত্ত সোণাপাহি পাঠক গগৈ জে দিগন্ত প্ৰশান্ত গগৈ মন জন উত্তম বৰা গোটেইকেইটা মানুহ আছে কিছুমান মানুহে ফেচবুকৰ পৰা এতিয়া ডিএক্টিভেট কৰি থৈছে আৰু তেখেতসকলে আপোনাৰ ফেচবুক পুনৰ অন কৰি পেলাই তেখেতসকলে পোষ্ট দিয়ক যে বাহিৰত থকা যিখিনি মানুহ আছিলে সেই মানুহখিনিক আমি এনেকৈ কৈছিলোঁ আৰু ক্ষমা প্ৰাৰ্থনা বিচাৰি হেৰি কৰক পোষ্ট কৰক নহ'লে প্ৰশাসনৰ ব্যৱস্থা ল'বই লাগিব 3 লাখ 4 লাখ মানুহ বাহিৰত আছে প্ৰত্যেক মানুহে ফেচবুকত পোষ্ট কৰিবলৈ পাইছে প্ৰত্যেক মানুহৰ গাত লগাই দিছে এইবিলাক কৰিব নালাগে নহয় আমি প্ৰকৃত অসমীয়া হয় আমি অসমলৈ যাব পাৰোঁ কিন্তু যোৱা নাই কিয় কাৰণে যোৱা নাই আপোনালোকৰ কাৰণে যোৱা নাই আপোনালোকো বাচক চব বাচক কিয় যোৱা নাই আমি সেইটো কাৰণে যোৱা নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনালোকক অনুৰোধ কৰিছোঁ যে এওঁলোকক কিবা এটা আপোনালোকে আলোচনা কৰি এওঁলোকৰ বিষয়ে ওপৰত মাত মাতিছে এওঁলোকে চৰকাৰৰ ওপৰত কোন হয় উচিত শাস্তি দিব লাগে এওঁলোকক কি আমি অসমীয়া নহয় নেকি বাহিৰত থকা মানুহ আমাৰ ঘৰ আছে মা দেউতা আছে মোৰ এতিয়া 2 বছৰ হ'ব ঘৰত যোৱা নাই কোন বুলি আহিছে মালে মনত নপৰে দেউতালে মনত নপৰে তোক য'তে পাওঁ প্ৰশান্ত গগৈ দীপালী মোৰ হাজৰিকা গোলাঘাট ডিষ্ট্ৰিক্ট দেৰগাঁও পুলিচ ষ্টেচন দেৰগাঁও পিন নম্বৰ 785614 ভকতগাঁও মোৰ ঘৰ যদি কোনোবাই ফেচবুকটো হেৰি কৰে এইখিনি মানুহক হেৰি কৰে মোক ফোন কৰিব মোৰ নাম্বাৰ দিছোঁ মোৰ লগত কণ্টেক্ট কৰিব পুৰণিমাটি ভকতগাঁও গোলাঘাট ডিষ্ট্ৰিক্ট দেৰগাঁও আহি আছোঁ অসমত এতিয়া যামেই নেযাওঁ বুলি ভাবিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছোঁ আপোনাৰ কথা আমি ৰক্ষা কৰিছিলোঁ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যিখিনি মানুহ পাৰে থাকক নোহোৱাখিনি ওলাই আহক কিন্তু আমি তেখেতসকলৰ কথা আমি পালন কৰিছিলোঁ কিন্তু এতিয়া পোষ্টবিলাক এনেকুৱাকৈ পাইছোঁ সেইবিলাকৰ ক্ষেত্ৰত আমি যাবলৈ এতিয়া বাধ্য হ'ম নমস্কাৰ জয় আই অসম আৰু আপোনালোক সুখে থাকক ভালে থাকক